নহয় ইয়াৰ ওপৰত 22 তাৰিখে আমাৰ এটা আমি গম পাম যে আমাক কোন দৃষ্টিৰে চাব বিচাৰিছে আজি অসম আৰু অসমীয়াৰ আজি যি আৱেগ অসম আৰু অসমৰ আজিৰ যি দাবী তাক আমাৰ ৰজাই মানে নে নামানে আমি গম পাম আহিব লগা 22 তাৰিখৰ দিনটোত জাতিটোৰ কাৰণে এবাৰ ভাবিছনে কৰিছনে কিবা অনুমান ৰাজা মহাৰজাই ষড়যন্ত্ৰ কৰিছে কৰিবলৈ জাতি অৱসান জাতিটোৰ কাৰণে এবাৰ ভাবিছনে কৰিছনে কিবা অনুমান ৰাজা মহাৰজাই ষড়যন্ত্ৰ কৰিছে কৰিবলৈ জাতি অৱসান জাতি থাকিলেহে মাটি থাকিব মাটি থাকিলেহে ভেটি থাকিব কোনো ককাই কোনো ককাই কথাখারি থলুৱাজি হকিয়াই কথাখারি থলুৱাজি হকিয়াই কথাখারি থলুৱাজি হকিয়াই কথাখারি থলুৱাজি হকিয়াই আজি অসম আৰু আমাৰ অসমীয়াৰ ওপৰত এনেধৰণৰ অত্যাচাৰ আমি সৰুকালৰ পৰা দেখি আহিছোঁ কিন্তু আজি প্ৰতিটো কথাতে আমি মিলিবলৈ চেষ্টা কৰোঁ আৰে উদাৰতাক আমাক সহজ সৰলতাক আমাক কি হয় আজি প্ৰতিটো দিনতেই প্ৰতিখন চৰকাৰে আমাৰ ওপৰত কিন্তু কুঠাৰাঘাত কৰি আহিছে সদায় আমি এনেদৰে বহি থাকিলে কিন্তু নহ'ব আমি গণতান্ত্ৰিকভাৱে সদায় আমাৰ জাতিৰ ওপৰত দিয়া এনে আঘাতৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব আৰু যদি নাগৰিকত্ব সংশোধনী আইন বাতিল নহয় নাজানো আহিব লগা দিনত কি পৰিস্থিতি হয় ইয়াক সময়ে ক'ব তোৰ ঘৰৰ চোতালত বিদেশী সোমালে কচোন পাৰিবিনে থাকিব চাই কচোন পাৰিবিনে থাকিব চাই ঘৰৰ মজিয়াত খেতি খাপ সোমালে থাকিবিনে নীৰৱে কচোন ককাই থাকিবিনে নীৰৱে কচোন ককাই অসমীৰ বুকুত আজি কিহৰে অগণি তই বাৰু দেখিছনে নাই অসমীৰ সন্তানৰ চকুৰ চকু পানী তই বাৰু বুজিছনে নাই অসম আৰু অসমীয়া জাগিছে তই বাৰু দেখিছনে নাই অসম আৰু অসমীয়া জাগিছে তই বাৰু দেখিছনে নাই বোলো ককাই বোলো ককাই কথাখারি থলুৱাজি হকিয়াই কথাখারি থলুৱাজি হকিয়াই কথাখারি থলুৱাজি হকিয়াই কথাখারি থলুৱাজি হকিয়াই মিলিজুলি বিদেশী শুধু বেয়া অসমীৰ মান আমি ৰাখো বেয়া মিলিজুলি বিদেশী শুধু বেয়া অসমীৰ মান আমি ৰাখো বেয়া ও জাতিটো শিৱনে জাতিটোক ৰাখিলে অসমীৰ বুকুত আজি কলংক সাৰিলে হাজাৰ
হাজার সপন আৰু জাতি স্বাভিমান ভাষা সংস্কৃতি কৰি থাকবান হাজার সপন আৰু জাতি স্বাভিমান ভাষা সংস্কৃতি কৰি থাকবান কথাখারি থলু আজি হকিয়াই কথাখারি থলু আজি হকিয়াই কথাখারি থলু আজি হকিয়াই কথাখারি থলু আজি হকিয়াই জয় অসম জয় অসম জয় অসম জয় অসম জয় অসম Sadarize.